আৰু আমাৰ স্কুলবিলাক কিছুমান জায়গাত অলপ পিছ পৰি আছে গাঁৱলীয়া অঞ্চলত। আমি সেইবিলাক দেখি পেলাই ভাবিছোঁ যে ডাইৰেক্টলি মই নিজস্বভাৱে এইবিলাক হেল্প কৰিব নোৱাৰোঁ, কিবা এটা পদবী লাগিব। আৰু এইটোৱে হৈছে MLA হৈ পেলাই ৰাইজৰ কাৰণে কাম কৰি যোৱা। বাসন্তী দত্ত নাই, প্ৰত্যাহ্বান হ'ব নোৱাৰে তেখেতে, কাৰণ তেখেতে বেছি মিটিঙে কৰা নাই মই দেখিছোঁ। কিন্তু আমাৰ এটা হিচাপ আছে যে কিমান কোনটো অঞ্চলত কিমান মানুহ আছে। মই য'তে মিটিং কৰিছোঁ মানে বিপুল সঁহাৰি পাইছোঁ, সেইকাৰণে ক'ব পাৰি একো প্ৰত্যাহ্বান নহয় তেখেত মোৰ কাৰণে। আজিৰ দিনত যুঁজে ইয়াত নহ'ব, একপক্ষীয় হৈ গৈছে। ওমেন এম্পাৱাৰমেণ্ট, যুৱ প্ৰজন্মৰ কাৰণে নিযুক্তি আৰু বিভিন্ন আঁচনি আৰু ৰাস্তা ঘাট দলং এইবিলাকতো আছেই। বাকী আমাৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব, সেইবিলাকে মোৰ ইচ্ছু হ'ব। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ, বহুত মৰম আৰু উৎসাহ ইহঁতে মোক দিছে। আপুনি আহিব লাগে, কাম কৰিব লাগে বুলি ইহঁতে মোক উৎসাহ দিছে। এতিয়া মাৰ্জিনটো মই একজাক্ট ক'ব নোৱাৰোঁ, কিন্তু বহুত বেছি মাৰ্জিনত আমি জয় কৰিম। হয়, বিচাৰিব লাগিব। এতিয়া আমি আমাৰ অসমৰ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ আদৰ্শ আৰু নীতিৰে চলিব লাগিলে মই চলিম বুলি ভাবিছোঁ আগন্তুক দিনত। আৰু যেনেকৈ অসমত ডেভেলপমেণ্ট হৈছে আমিও তেনেকুৱা কোকৰাঝাৰত বিচাৰোঁ। আৰু তেখেতৰ সহায় আৰু সহযোগিতা লাগিব সদায়। আৰু হয়, বিভিন্ন সময়ত মই ঘূৰিছোঁ জাগাটো, যিহেতু আমি গাঁৱত থাকোঁ। মই দেখিছোঁ কিছুমান জাগাত অলপ ডেভেলপমেণ্ট হোৱা নাই, বা নাৰীৰ স্বাৱলম্বীৰ কাৰণে বহুত কাম কৰিবলগীয়া বাকী আছে। আৰু আমাৰ স্কুলবিলাক কিছুমান জাগাত অলপ পিছ পৰি আছে গাঁৱলীয়া অঞ্চলত। আমি সেইবিলাক দেখি পেলাই ভাবিছোঁ যে ডাইৰেক্টলি মই নিজস্বভাৱে এইবিলাক হেল্প কৰিব নোৱাৰোঁ, কিবা এটা পদবী লাগিব। আৰু এইটোৱে হৈছে MLA হৈ পেলাই ৰাইজৰ কাৰণে কাম কৰি যোৱা। আৰু যেনেকৈ গোটেই ভাৰতবৰ্ষত মোদী ডাঙৰীয়া আৰু অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্বাৱধানত যিটো অসমত আৰু বিভিন্ন জাগাত ভাৰতবৰ্ষত ডেভেলপমেণ্ট হৈছে, আমাৰো ইয়াত হ'ব লাগে, আমিও পিছ পৰি থাকিব নালাগে। গতিকে এইটো এটা সুযোগ আৰু ৰাইজক সেৱা কৰা। হয় 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 হয়, এইটো মই আগেও কৰি থাকোঁ। আৰু এতিয়া মই যিহেতু MLA হৈছোঁ, মই কনফিডেণ্ট মই এইটো কৰিব পাৰিম। একদম।